আমাৰ ভাত নাই বনোৱা। এই মাক ৰাতিপুৱাৰ পৰা চাহ দি থাকোঁতেই যায়। গা চা ধুই কৰি ৰাতিপুৱা আকৌ বাঢ়ি বনবোৰ কৰি গা ধুইছোঁ। গা ধুই কৰি মাক চাহকে দি আছোঁ, 4বাৰমান চাহকে দি আছোঁ। 4বাৰমান ভাত খাবলৈ পাম নে আজি? ৰাতিপুৱা 4টাতে উঠিলোঁ, 7টা বাজিলে, 5 কাপ চাহ খাইছোঁ মাত্ৰ। কিন্তু মই দেখোন সদায় বনাই থাকোঁ। আজি আপুনি বনাব নোৱাৰে নেকি ভাতকেইটা? নবনাও, মই কিয় ভাত বনাম? ক'ত পাৰিব আপুনি? আপুনি ৰমলা ঘৰত গৈ মেল মাৰি কথা পাতিবহে পাৰে। এনেকুৱা কথা নকবি দেই। আগতে 4টাতে উঠি শহু শাহুৰ জাজ মাৰি 4টাতে উঠি ধান বানি ভাত খাইছিলোঁ। হ'ব আৰু এতিয়া আগতে কৰা কামৰ হিচাপ দি থাকিব নালাগে আপুনি। আইঅ, যদি মুখখন লাও পাত কচু পাত। আপোনাৰ হ'বলৈ কম। যা ভাত কেইটামান বনাই খোৱা দে যা। এতিয়া মেল মাৰিবলৈহে যাব ৰমলা ঘৰলৈ। মই য'তে যাওঁ দিন নকওঁ, তোৰ কি কথা আছে? যা ভাতকেইটা বনাই থওঁ। হ'ব মা, মই ভাতকেইটা বনাই থ'ম। আপুনি ৰমলা ঘৰতে গৈ পেলাই অকণমান মেল মাৰি আহকগৈ যাওক। কি ক'লি তই? তেনেকুৱা কথা নকবি দেই। মই য'ত যাওঁ কি কওঁ সেইটো মোৰ কথা। যাওক, মই ধুনীয়াকৈ বনাই থ'ম। আপুনি গৈ আহকগৈ যাওক। এই বুঢ়ীজনী নাথাকিলে কামবোৰ কৰি ভাল লাগে। পিয়ালিত বেঙেনা লাগি আছে, তাৰে 2টা আনি মোলৈ পুৰি পেলাই আলু গুটি দি পিটিকা বনাই দিম। কেলে আপোনাৰচোন হাত আছে, ভৰি আছে, আপুনিও দেখোন আনি পিনি পিটিকি কৰি খাব পাৰে। মোকেনো কেলে সদায় কৈ থাকে? এইবিলাক মই বৰ বেয়া পাওঁ। মই অকণমান ৰমলা ঘৰৰ পৰা আহোঁ। ৰমলা আমাৰ ঘৰলৈকে আহ। আজি যে আপুনি ৰাতিপুৱাৰ পৰা আমাৰ ঘৰলৈ এপাকো যোৱা নাই। মই বোলো খবৰ এটা লৈ আহোঁগৈ। মই ৰমলা কি কবি আৰু বুজিছ ৰমলা, ৰাতিপুৱা তোক কৈছোঁ নহয় 4টাতে উঠিলোঁ, 7টা বাজিলে, মাত্ৰ 5 কাপ চাহ খাইছোঁ বুজিছ। আমাৰ বৰীয়া আকৌ ৰাতিপুৱাই সোনকালে উঠি ভাত পানী খুৱাই ল'ৰা ছোৱালীকো স্কুল পঠিয়ালে, ল'ৰাটোকো কামলৈ পঠিয়ালে। বোৱাৰী, মই আহিছিলোঁ, অকণমান ওলাই আহিবাচোন। বোৱাৰী, নেমাতিবি, শুই আছে চাগে। আজিকালি মোবাইলবোৰ হ'ল যে, মোবাইলবোৰত আকৌ সেইবোৰ কি বনাই, এনেকুৱা কৰি দিয়ে বনাই, কিবা দিয়ে সেইবোৰ। আমি আকৌ নাজানো পাই। গান লগাই নাচি থাকে। আমাৰ আকৌ ৰমলা বটাটো দে। ক'বলৈ আৰু ফোন এটা কৰিব পাৰি আৰু এখন ৰিল নে ফিল এখন নোৱাৰি নহয়। বটাটো দে, তামোল এখন খাই লওঁ দে। বুজিছ, ৰাতিপুৱাৰ পৰা মোৰ মানে শান্তি নাই আৰু। খা ৰমলা, তামোলখন খা। দিয়ক। বোৱাৰী, আহিলে বোৱাৰী। বহিছে? বোৱাৰী, কি কৰি আছিলা? মই ভাত বনাই আছিলোঁ। মা আকৌ ভোক লাগিছে। খবৰ খাতি ভাল? ভাল। আপোনালোকৰ ভাল? আছোঁ আৰু দেই। ঠাণ্ডা আছে লৈ ল'বি ৰমলা। তামোল খাওক। ঠিক আছে। বোৱাৰী, খুৰীদেউলে চাহ অকণ বনাগৈ যা। আপোনালোকৰ লৈ আহিছোঁ। খা ৰমলা, তামোলখন কাটি ধুনীয়াকৈ খাই ল। ৰমলা খুৰী, চাহ আনিছিলোঁ, খাব? মাকো দিছোঁ ইয়াত। বাতিত নানিলি কেনে চাহটো তোৰ? কাপতে খাই ভাল পাওঁ। হ'ব দিয়ক। মই আকৌ তই বাতিত খাই ভাল পাওঁ, মই আকৌ কাপতে খাই ভাল পাওঁ। নাই, মই কাপতে খাই ভাল পাওঁ খুৰী। আনোগৈ নেকি বাতি এটা? নালাগে। খাওক খুৰীদেউ। খা ৰমলা, তই খাচোন, খা। আপোনালোকে চাহ খাব? ঠিক আছে। কি কাম বান্ধিলে তোৰ মোবাইলত? কি ক'ব আৰু, এই ৰাতিপুৱাই দি থৈছে। হেল্ল', মই বুধাইশ্বৰী ঘৰত আছোঁ। শুনিছানে? নেটৱৰ্কে পোৱা নাইচোন। মই ঘৰত গৈ কৰি আছোঁ খুৰীদেউ, আমাৰ এই নগাঁও যে ভাগিন পোৱালিটো যে, সি ফোন কৰিছিলে আকৌ। খুৰীদেউ, কি কবি আৰু, তহঁতৰখন নেটৱৰ্কটোৱে নাপায় নহয়। আপুনি ডাঙৰ মোবাইল এটা লৈ ল'ব আকৌ। আমাৰ আকৌ তাকেহে ভাবিছোঁ, মোৰ এইটোতহে য'তে ত'তে নেটৱৰ্ক নাপায়। ডাঙৰ মোবাইল এটাকে লওঁ নেকি আৰু। ময়ো শুনাকণক কৈছোঁ, মোকলাই লৈ দিবিচোন, সিহঁতি এইবোৰ কান্দি নাচি থাকে যে, মোৰ মন যায় নহয়। ল'বহে লাগিব আৰু খুৰীদেউ। বোৱাৰী, ভাত বনালি?
বনাই ল ভাত পাতি থৈ আহিছোঁ তই ভাত খালি নাই ৰমলা মই খাই আহিছোঁ খুইদেউ খাবি নেকি কেইটামান নাই নাই খাই নাখাওঁ যাব, খাই যাব, মই বনাইছোঁ, খাই যাব। চাহ খালোঁ নহয় খা খা চাহকে খা তামোল এবাৰ কণ খাই লওঁ ৰ তই চাহকণ খা মোৰ খাই হ'ল অ' খুইদেউ বোৱাৰীচোন ভালেই দেখিলোঁ আপুনিনো কিয় ইমান লাগি থাকে বোৱাৰীজনীৰ লগত মনে মনে ক মুখা গতলে বুট তাকেহে পায় বৰকে লাগিও নাথাকিব বোৱাৰীক অকণমান মৰমো দিব নকবি নকবি নকলা তই তেনেকুৱা কথা নকবি কিয় বা ক'লে মুখা গত ক'লে বৰ ভাল পায় এইটো হয় বাৰু তেতিয়াহ'লে খুৰী মই আহিছোঁ আৰু এই ৰাতি পোৱালিটো স্কুলৰ পৰা আহিব হ'ল নহয় মাকে আকৌ নাতিটোকে অ' মা, চাবনে ভাত বাঢ়িলোঁ। ঘৰখনেই কৰিব খুৰীও খাই যাব ভাত মই আহি ওলালোঁ আৰু বোৱাৰী ভাত নাখায় এই নাতি পোৱালিটো স্কুলৰ পৰা আহিব হ'ল নহয় বেঙেনাকেইটা পুৰিলি নে অঁ পৰিলোঁ মই আপুনি যাওঁ আহিব খুৰী। মই বাঢ়োংগে থাকিব যা ৰমলা যা যাওঁ। বোৱাৰী কাপকেইটা নিনিলি আকৌ সেইকেইটা মোলৈকে থলি